নমস্কাৰ পুনৰবাৰ সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে আৰু ময়ো ভালে আছোঁ। মই আজি আপোনালোকলৈ লৈ আহিছোঁ মিচিং মেখেলা চাদৰ কেইযোৰমান। এতিয়া ধৰকচোন মই ভিডিঅ'টো দেখুৱাই দিছোঁ দেখিছেনে। এইখন হৈছে চাদৰখন চকলেট কালাৰ আৰু ফুলটো মাল্টি কালাৰ দি বোৱা হৈছে। ফুলবচা সূতাটো হৈছে 1 প্লাই। দেখিছেনে কিমান ধুনীয়া হৈছে। অলপ মই মাজৰ ষ্টাইলটো দেখুৱাই দিছোঁ। মাজৰ ষ্টাইলটো গোটেইটো দিয়া আছে। প্ৰতিটো এইটো ষ্টাইলত থাকিব। এইখন আছিলে চাদৰখন। আপোনালোকক এতিয়া মই মেখেলাখন দেখুৱাই দিম। এখন আছিলে মেখেলাখন দেখিছেনে কিমান ধুনীয়া হৈছে। ফুলবচা সূতাটো হৈছে 1 প্লাই। আৰু ঘাইটো দেখিছে নতুন ষ্টাইলৰ ঘাই, কৰদ ঘাই। এইখন আছিলে মেখেলাখন। এতিয়া মই আপোনালোকক নেক্সট যোৰাটো দেখুৱাই দিম। আৰু নেক্সট যোৰাটো হৈছে দেখিছে গ্ৰীণ কালাৰ, সেউজীয়া কালাৰ। দেখিছেনে কিমান ধুনীয়া হৈছে। আৰু ঘাইটো চাওক, ঘাইটো হয় আৰু গুঠিটো চাওক কিমান ধুনীয়া সৰু সৰু। দেখিছেনে মাল্টি কালাৰ দি দিয়া আছে আৰু ওপৰত ফুলদানিটো চব কিমান ধুনীয়া হৈছে। আৰু প্ৰতিশ্ৰুতি লগাই মেলি কমপ্লিট কৰি থৈছে ধুনীয়াকৈ। দেখিছে কিমান ধুনীয়া হৈছে আৰু দহি পৰা নাই। আপোনালোকক মই দূৰৰ পৰা দেখুৱাই দিছোঁ। আৰু এতিয়া চাদৰ মাজৰ ভাগৰটো আপোনালোকক দেখুৱাই দিম। আৰু মাজত এনেকৈ গুটি গুটি দিয়া আছে দেখিছেনে এনেকুৱা ষ্টাইলত। দেখিছেনে কিমান ধুনীয়া হৈছে গ্ৰীণ কালাৰটো। যদি লাগে আপোনালোকে কমেণ্ট কৰি জনাব। দেখিছে কিমান ধুনীয়া হৈছে। আৰু আপোনালোকক মই এতিয়া মেখেলাখন দেখুৱাই দিম। মেখেলাখন দেখিছেনে কিমান ধুনীয়া হৈছে মেখেলাখন। দেখিছে আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছোঁ। আৰু কেমেৰাত অকণমান কালাৰটো বেলেগ নিচিনা দেখায়। সেইটো হৈছে গ্ৰীণ কালাৰ। আৰু ফুলবচা সূতাটো হৈছে 1 প্লাই হয় ফুলবচা সূতাটো। দেখিছে কিমান ধুনীয়া হৈছে। আৰু নেক্সট যোৰাটো মই আপোনালোকক দেখুৱাই দিছোঁ। নেক্সট যোৰাটো আপোনালোকক দেখুৱাই দিছোঁ। কমলা কালাৰ দেখিছেনে কিমান ধুনীয়া হৈছে। আৰু দিশটো হৈছে পদ্মিনী, বোৱাটো হৈছে পাত। দেখিছে কিমান ধুনীয়া হৈছে। আৰু গুটিটো মাল্টি কালাৰ, ঘাইটো মাল্টি কালাৰেই হয়। ষ্টাইলটো কিমান ধুনীয়া হৈছে। এইখন আছিলে চাদৰখন। গুটি গুটি দিয়া থাকিব। আৰু প্ৰতিটো অকণমান আপোনালোকক দেখুৱাইছোঁ। প্ৰতিটো এনেকৈ থাকিব প্ৰতি ষ্টাইল। দেখিছে এখন আছিলে চাদৰখন। এতিয়া মই আপোনালোকক মেখেলাখন দেখুৱাই দিম। আৰু এইখন আছিলে মেখেলাখন। দেখিছেনে কিমান ধুনীয়া হৈছে মেখেলাখন। তাৰপিছত এইখন হৈছে মেখেলাখন। আৰু দিশটো হৈছে পদ্মিনী, বোৱাটো হৈছে পাত। দেখিছে কিমান ধুনীয়া হৈছে। আজি মোৰ মেখেলা চাদৰযোৰ সিমানেই আছিলে। আৰু ভিডিঅ'টো কেনে পালে জনাব। যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যদি নতুন আছে আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি ফেচবুক পেজ আছে আপোনালোকে ফ'ল' কৰিব। আজিৰ ভিডিঅ' মই সিমানতে সামৰিছোঁ। নেক্সট ভিডিঅ' লগ পাম। আজিলৈ বাই বাই।